আঙুৰৰ লগত খাই কেনেকুৱা লাগিব গাহৰি? ডাৱৰীয়া বতৰ দেওবাৰ দিন তাতে বহুত দিন হ'ল ৰাজমাই গাহৰি খোৱাই নাই আৰু এইটো ৰাস্তাতে মাজতে আমাৰ জপৰা ঘৰ মই বোলো পোৱালি জপৰা ক'ত বোলে শুয়ে আছে বৰমাজনীক বহুত দিনৰ মূৰত দেখিছো দেখিয়ে কিবা এটা ভাল লাগি গ'ল আচলতে কাশ্মীৰৰ পৰা অহাৰ পিছত মই তাহাঁতৰ ঘৰলৈ যোৱাই নাছিলো তাৰ পাছতে এয়া ৰাজমাই গাহৰি মন পচন্দৰ পিচকেইটা পিছে নাপালো আজি তো চলো বহুত দিন ৰেচিপি এটাও দিয়া নাই ন আপোনালোকক আৰু এইখন হৈছে আমাৰ ভাইৰেল বিশ্বৰ দোকান ৰমজানৰ উপলক্ষে পিছে নতুনকে ড্ৰাই ফ্ৰুটছৰ দোকান এখন এড কৰিছে আৰু ভাল লাগে এনেকে আমাৰ অসমীয়া ল'ৰাবোৰে বজাৰ দখল কৰিলে স্কাইচেপৰ মুখৰ LP স্কুলখনৰ নিচেই কাষতে আছে তাৰ দোকানখন আজি পিছে মই গাহৰিটো ফাৰ্ষ্টতে বইল কৰি লৈছো অৱশ্যে আঙুৰৰ লগত গাহৰি মই আগতেও খাইছো ভিডিঅ' এটা পিছে আগতো দি থৈছিলো এই পাহৰিলে চাগে ইমান দিনৰ কথা বলক আকৌবাৰ দেখাই দিছো আজি ফাৰ্ষ্টতে কেৰাহীত তেল দি পিনি পিয়াজখিনি ভাজি লৈছো পিয়াজখিনি অলপমান ৰঙা হোৱাৰ লগে লগে তাতে মই বইল গাহৰিখিনি এড কৰিছো আৰু আজিকালি মানে কি হৈছে বেলেগত খাই খাই নিজে বনাই খাবলৈ মন নোযোৱা হৈছে এলেহুৱা হৈ গৈছো মই নাই আজিৰ পৰা আপোনালোকক সপ্তাহত মই এটা বা দুটা গাহৰি ভিডিঅ' দি যাম দেই তাৰপাছত সেই গাহৰিখিনিত আদা নহৰু আৰু জলকীয়া এড কৰিছো মছলা বুলিবলৈ নিমখ ৰেড চিলি আৰু মিট মছলা অকণমান দিছিলো আৰু মেইন থিং আপোনালোকেতো মোক গাহৰিৰ কাৰণেই চিনি পাইছিলে তো নেক্সট গাহৰি কিহৰ লগত লাগিব কমেণ্ট এটা কৰিব দেই গাহৰি অলমষ্ট ফ্ৰাই হৈ গ'ল কালাৰ দেখিছেই তাৰ পাছতে ফ্ৰাইড গাহৰিখিনিতে কোলা আঙুৰৰ জুচখিনি ঢালি দিছো আৰু চিৰিয়াছলি কৈছো জ্বলা মিঠা কম্বিনেশ্যনৰ এইটো গাহৰি ৰেচিপি আপোনালোকে যে নিশ্চয় ট্ৰাই কৰিব পাৰে দেই আৰু শেষত পুদিনা পাত অকণ দিছো এয়া আমাৰ কোলা আঙুৰৰ লগত গাহৰি ৰেডি বাকী গাহৰি মেইন দে ৰাইজ